নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। আৰু যদিহে মোৰ চেনেললৈ আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু সাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাব। আৰু আপোনালোকে চাগে ভাবিছে মই হাজিকাচিনো ক'ত যাওঁ। হয়, মই আমাৰ মেমৰ বিয়া আছে, আমাৰ লগৰখিনি এতিয়া বিয়ালৈ যাওঁ। বিয়াত গৈ আপোনালোকক দেখাই আছো, চাই থাকিব ভিডিঅ'টো। আমি এতিয়া বিয়া ঘৰ আহি পালোহি আৰু ফোনটো বহুত ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে। মেমৰ ওচৰলৈ আহিছোঁ গিফ্ট দিবলৈ আৰু এয়া মেমৰ হাজবেণ্ড। আৰু মেমক কৈছোঁ যে আমি গিফ্ট দিয়া এইটো আনবক্সিং কৰিবলৈ আমাৰ ওচৰতে। মেমে এতিয়া কৰিব আৰু ফুল চাউণ্ডত গান লাগি আছিলে কাৰণে মই মাতটো অফ কৰি থৈছোঁ, কপিৰাইট লাগি যাব নহ'বা। চাই থাকক ভিডিঅ'টো। এতিয়া আমি খাবলৈ আহিছোঁ সকলোৱে, আৰু আপোনালোকক মই সকলোবোৰ দেখুওৱা নাই কাৰণ বিয়া ঘৰত তেনেকৈ ফোন লৈ ভিডিঅ' বনাই থাকিলে ভালো নালাগে মানুহৰ আগত। যি পাৰিছোঁ তাকে দেখাইছোঁ। মই ভিডিঅ' কৰি থকাৰ কাৰণে মোৰ লগৰজনীয়ে মোক দি দিছে, তাইও লৈছে মোকো দিছে, খালি মোক কমকৈ দিছে আৰু তাই বেছিকৈ লৈছে। চাওকচোন দেই আপোনালোকে। এতিয়া আমি খাই বৈ আহিলোঁ, এতিয়া বাহিৰত ফটোশ্বুট কৰি আছোঁ, মানে ফটো মাৰি আছোঁ। আৰু এইফালে গাৰ্লছ পাৰ্টি। এতিয়া ভাবিছোঁ পাণ খাব যাওঁ, ইয়াত পাণ দিছে। আৰু এহেঁতি খালে নাই খোৱা সুধিছোঁ। পাণ খালি নি? নাই খোৱা। পাণ খাওঁগৈ বৈ। পাণ খালি? পাণ খালি নে? নাই খোৱা। যাওঁ বৈ খাওঁ। খাব দাদা পাণ এটা দিব। লৈ লওঁ। এইফালে পাণ পাই গ'লো, এতিয়া খাম আমি। खत्म। बाय बाय, टाटा, गुड बाय, गया।